হেল্ল' ফাইনেলি আমিও আহি গ'লোহি ৰঘুপতি চাবলৈ। শইকীয়া একেবাৰে মানে অশান্তি কৰি মাৰিছিলে ৰঘুপতি চাব লাগে বুলি, গতিকে ফাইনেলি আহিয়ে গ'লোঁ আৰু একে পথে দিয়ে। আৰু আমি উপস্থিত হ'লোহি IMP চিনেমা হল। যিহেতু অনলাইন টিকেট বুকিং কৰা হৈছিলে এইবাৰ আমি ৰিস্ক নল'লোঁ আৰু এনেকৈ আহি ঘূৰি যাবলৈ ভাল নালাগে, গতিকে এইবাৰ অনলাইনে টিকেট বুকিং কৰা হ'ল আৰু এয়া টিকেট চেকিং কৰি থকা হৈছে। আপোনালোকেও আহিব, যিহেতু ভাল বুলি শুনিছোঁ, তথাপিও চোৱাৰ পাছতহে আপোনালোকক ৰিভিউটো দিম, ঠিক আছে। আৰু ইফালে ৰঘুপতিৰ পোষ্টাৰ মাৰি থোৱা হৈছে, অকণমান দেখুৱাই দিম বুলি ভাবিলোঁ আপোনালোককো। আৰু তাত গৈ যদি ভিডিঅ' নকৰোঁ তেতিয়াহ'লে আৰু কিহৰ ৰঘুপতি হয়নে। ৰঘুপতি চাইছোঁ বুলি ষ্টেটাছটো ফালিবই লাগিব, গতিকে বোলাৱা আহি গ'ল ৰঘুপতিৰ চাবলৈ গৈ আছোঁ। আহি পেলাই আপোনালোকক ৰিভিউ দি আছোঁ। আৰু আমি ফাইনেলি ওলাই আহিলোঁহি ৰঘুপতি চাই। গতিকে চিনেমাখন প্ৰায়ে ভাল হৈছে, মানে আগৰ দৰে অসমীয়া চিনেমা এতিয়া হৈ থকা নাই আৰু বহুত উন্নতি দেখিবলৈ পোৱা গৈছে এই চিনেমাখনত। আৰু চিনেমাখনৰ এটা কথাই ভাল লাগিল, সকলো পৰিয়াল মিলি বহি একেলগে চাব পৰা চিনেমা। গতিকে আপোনালোকেও আহিব চাবলৈ, প্ৰায় ভাল লাগিছে চাই। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।